নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ৰাজস্থান ৰয়েলছ টিমৰ IPL 2023ৰ স্কোৱাডৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। কেপ্টেইন হ'ব সঞ্জু চেমচন, জছ বাটলাৰ, জাইসৱাল, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট বোল্ট, Hetmyer, Navdeep Padikkal, Riyan, Parag, Cariappa, basith Krishna, Yuzvendra Chahal, Navdeep Saini, Donavon Ferreira, Kunal, Zampa, Obed McCoy, Kuldip Yadav, Rathore, Jaiswal, Asif, Murgan Ashwin, Akash, Abdul, Jurel। এই আছিলে ৰাজস্থান ৰয়েলছ টিমৰ স্কোৱাডখন, আৰু এই স্কোৱাডখনত বহুতো ইয়ংষ্টাৰক চান্স দিয়া হৈছে। এই টিমৰ স্পিনিয়াৰৰ কথা ক'বলৈ গ'লে বহু ভাল ইণ্ডিয়াৰ স্পিনিয়াৰো আছে আৰু বাহিৰৰ স্পিনিয়াৰো আছে। আৰু বেটছমেনৰ কথা ক'বলৈ গ'লে বেটছমেনো বহুত ভাল বেটছমেন আছে। সঞ্জু চেমচন, জছ বাটলাৰৰ দৰে অতি ভাল বেটছমেন আছে। আৰু ফাষ্ট বলিঙৰ কথা ক'বলৈ গ'লে basith কৃষ্ণা, ট্ৰেণ্ট বোল্ট আৰু ভাল প্লেয়াৰ আছে। আৰু অলৰাউণ্ডাৰৰ কথা ক'বলৈ গ'লে ৰিয়ান, পৰাগ, জাইসৱাল, জাম্পা এওঁসকলৰ নামো উপলব্ধ আছে। এয়া আছিল ভিডিঅ'খনত। ধন্যবাদ।